নমস্কাৰ মই নিকুৱে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালে আছে আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজিছে 5:15 মানে আবেলি 5:15 হ'ল দিনটো পাৰেই হ'ল এতিয়াহে কেমেৰাটো লৈছোঁ মানে অথনি এটা ভিডিঅ' বনাইছিলোঁ মই নিজে হাতে কৰা কাপোৰ কেইযোৰমানৰ ভিডিঅ' দিম এডিটিং কৰাই নাই আপোনালোকে ভিডিঅ'টো চাব কেনে পালে জনাব সেইটো ভিডিঅ' হয়তো আগত দিম এইটো পাছতহে হ'ব তাৰে শ্বুট কৰিছিলোঁ এতিয়া ভাবিছোঁ আবেলি কিবা এটা খাওঁ লাগিছে কি বনাওঁ কিবা এটা যোগাৰ কৰোঁগৈ আপোনালোককো দেখুৱাম আৰু মোৰ ভিডিঅ'টো চাই থাকিব শেষত জনাব কেনেকুৱা পালে যদি ভাল পায় তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাইছে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় ঠিক আছে চাই থাকিব চুজি বনাবলৈ লৈছোঁ নিমখীয়া চুজি আজি নিমখীয়া কৰি বনাম প্ৰথমতে ৰিফাইন অকণ দি চুজিখিনি ভাজি লওঁ এইফালে চুজি ভাজি আছোঁ আৰু এইফালে লগত পানীটো পাতি দিছোঁ উতলিবলৈ এইখিনি চব্জি লৈ লৈছোঁ কেঁচা মটৰ লৈছোঁ গাজৰ পিঁয়াজ ধনিয়া সেয়া পাচলিখিনি সিজাই আছোঁ পানীখিনি উতলি লওক তাৰপিছত চুজিখিনি দি দিম হৈ গ'ল বনাই এতিয়া টেষ্ট কৰিম তাৰপাছত আপোনালোকক জনাই আছোঁ কেনেকুৱা হৈছে দেখাততো ভাল লাগিব যেনেই লাগিছে ৰ'ব মই কৈ আছোঁ এয়া লৈ লৈছোঁ টেষ্ট কৰিবলৈ মজা লাগিছে যিসকলে খাইছে তেওঁলোকেতো জানেই কিন্তু যিসকলে খোৱা নাই তেওঁলোকে এবাৰ ট্ৰাই কৰি চাবচোন ভাল লাগিছে মিঠা নোখোৱাসকলৰ বাবে ঠিক হ'ব মই খাই লওঁ তাৰপাছত লগ পাই আছোঁ
মাহঁতৰ ঘৰত আছিলোঁগৈ, মানে পুৰণা ঘৰ একেবাৰে কাষতে লাগিয়ে আছে। তাত আছিলোঁগৈ, অলপ কথা পাতিলোঁগৈ। এতিয়া আহিলোঁ, এতিয়া 7টা বাজিলে। খোৱাৰ যোগাৰ কৰিব হৈছে আৰু, নহ'লে আকৌ ছোৱালী শুবই নহয়। মই ঠিক কৰি ল'মগৈ দেই। গুড মৰ্ণিং। আজি হৈছে নেক্সট ডে'। আজি বতৰ বহুত ভাল। আজি ৰাতিপুৱাই বহুত ধুনীয়াকৈ ৰ'দ ওলাইছে। কেইবাদিনৰ মূৰতো আজি ৰ'দৰ মুখ দেখিছোঁ। ৰাতিপুৱা ফুলনিখন এবাৰ চাইছোঁ। বিয়ালৈ যাবলৈ ওলাইছোঁ। আমাৰ গাঁৱৰ একেবাৰে ওচৰতে বিয়া এখন আছে, বিয়া খাই আহোঁগৈ। যাবলৈ ওলাইছোঁ। তাৰপিছত আহি লগ পাই আছোঁ আপোনালোকক। এইফালে চাওঁ। কইনাজনী অকণমান তুলি লৈছোঁ। এতিয়া বিয়া খাই আহিলোঁ, ঘৰ পালোহি। তাতে ভিডিঅ' কৰা নহ'লে, এনেই অকণমান ক্লিপ এটা লৈছিলোঁ। তাতে মোৰ ছাবস্ক্ৰাইবাৰ লগ পাইছিলোঁ। সিহঁতে কৈছে মোৰ মাতটো বোলে বহুত সৰুকৈ ওলায়, কিন্তু কি কৰিম, ইমানেই জোৰছে চিঞৰোঁ তথাপিও নোলায়। মাইক এটা লোৱাৰ ব্যৱস্থাহে কৰিব লাগিব। অলপ ডাঙৰকৈ ক'বলৈ চেষ্টাও কৰিছোঁ। মাইক এটাকে লৈ ল'ম, তেতিয়া ঠিক হ'ব। ঠিক আছে, মই এতিয়া কাপোৰ কানি সলাই লওঁ, তাৰপিছত লগ পাই আছোঁ। মৌচুমৰ ডাইৰেক্টৰ আহিছে আৰু মৌচুমৰ ডাইৰেক্টৰ মা বিয়া পাতোতে দৈ গাখীৰ দিছিলে হয় নাই? মা মোৰ চামুচখন দিয়া। এতিয়া এই জলপান অকণমান খাই লওঁ। মুড়ি, দৈ গাখীৰ আৰু অলপ চেনি দি লৈছোঁ। কোনে কোনে ভাল পায় এনেকৈ খাই? মই ভাল পাওঁ খাই মুড়িৰ লগত দৈ গাখীৰ। অঁ,
দেৰি তাৰপিছত লগ কৰাইছোঁ। আকৌ এতিয়াহে আহিবলৈ সময় পাইছোঁ। এতিয়া 1:30 বাজিলে, দুপৰীয়া খাই বৈ আজৰি হ'লোঁ। ব্লগটো আৰম্ভ কৰা আজি 3 দিন হৈ গ'ল, শেষেই কৰিব পৰা নাই। দেখিছে কিমান এলেহুৱা? নহয় ন, এনেই কৈছোঁ। এইটো ভাবিছোঁ এইটো ভিডিঅ' ইমানতে সামৰোঁ। আকৌ নতুন এটা ভিডিঅ' ষ্টাৰ্ট কৰিম। আপোনালোকে জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকল নতুন ভিউৱাৰ যে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই।